ৰবিৰাম আৰু কাতিৰাম দুয়ো বান্ধৈ আবেলি সময়ত অজলা ঘৰ পালেগৈ। অজলা তেতিয়া ঘৰত নাছিল। কাষতে থকাৰ ওচৰ চুবুৰীয়াক কৈ অজলাক মতাই আনিলে। অজলাই দুজন সুন্দৰ সাজ পোছাক পিন্ধা লোক চোতালত দেখি আচৰিত হ'ল আৰু ক'লে, মোৰ ঘৰলৈ আজি আপোনালোকক ভগৱানে আনিলে যেন পাইছোঁ। এই বুলি কৈ অজলাই ভৰিত দীঘল দি পৰিলে। সি হোৱা বিচনাখনতে দুয়োকে বহিবলৈ দিলে, কাৰণ তাৰ পিয়া চকী বুলিবলৈ একোৱেই নাছিল। দুয়োকে বহিবলৈ দি সি ক'লে, আপোনালোকক আজি এই অজলা ঘৰলৈ ভগৱানে আনিলে যেন পাইছোঁ। কৃষ্ণ কৃষ্ণ, দয়া কৰি কওকচোন কিবা কামত এই অজলা ঘৰত ভৰি দিলে? অজলা কথা শুনি মিচিকীয়া হাঁহি মাৰি কাতিৰামে ক'লে, হেৰা অজলা বোপা, মোৰ নাম কাতিৰাম। কাতিৰামত জন্ম হোৱা বাবে মোৰ আই বোপায়ে মোৰ নাম কাতিৰাম থলে। চোৱাই চিতাই দিয়া নাম নহয় যেন লাগে। যি কি নহওক বোপা, বৰ্তমান মোক সেই নামেৰে জগতে জানে। গাঁৱৰ সকাম নিকাম বিলনীয়া কাম কৰোঁৰ বাবে বহুতে কাতিৰাম বুলি মাতিবলৈ বেয়া পায়, বিলনীয়া বুলিও মাতে। তেওঁ মোৰ বান্ধৈ ৰবিৰাম। মেই কয় তেওঁ ৰবিবাৰে জনম লোৱা লোক। তেওঁক পিতাইকে দিয়া নাম, গণকে দিয়া নাম নহয়। আমাৰ দুয়ো ঘৰ বাখবাৰী গাঁৱত। আমি দুয়ো তোমাৰ ঘৰলৈ আহিলোঁ বোপা, এটা বিশেষ সকামত। তুমি বোপা মোক উদ্ধাৰ কৰিব লাগে। তুমিহে জানা উদ্ধাৰ কৰা নে নকৰা বোপা। সকলো কথা তোমাৰ ওপৰত নিৰ্ভৰ কৰিছোঁ। কাতিৰামৰ কথা শুনি অজলাই ক'লে, মই গাঁৱৰ ৰাইজক বিপদে আপদে উদ্ধাৰ কৰিয়ে আহিছোঁ। এইখন গাঁৱত এনে এঘৰ মানুহ বিচাৰিলে নোলাব, যাৰ ঘৰত এই অজলাই দুই এখন সৰু সুৰা কাম কৰি দি সহায় কৰা নাই। মই সত্য 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 এই তিনি সত্য খাই কৈছোঁ, আপোনালোকক উদ্ধাৰ কৰিমেই। কওক দেউতা কওক, এই অজলাই কি কৰিব লাগে? আপোনালোকৰ কিবা ভাৰ ভেটি কঢ়িয়াই নিব লাগে নেকি? চিন্তা নকৰিব, এইবোৰ কামৰ কাৰণে এই অজলা থাকোঁতেই। অজলা কথা শুনি ৰবিৰামে ক'লে, নহয় বোপা, তুমি আমাক এই সৰু সুৰা কাম কৰি দিব নালাগে। আমি দুয়ো তোমাৰ ঘৰলৈ আহিলোঁ এটা বিশেষ কামত। মোৰ আগলৈ পিছলৈ বুলিবলৈ ছোৱালী এজনীয়ে বোপা, নাম তাইৰ ৰূপালী। তোমাক জোঁৱাই হিচাপে আদৰি ল'ম বুলিয়ে বোপা তোমাৰ ঘৰলৈ দুয়ো আহিছোঁ। বিয়াৰ পাছত ভগৱানে কৰিলে তুমি আৰু ৰূপালী আমাৰ ঘৰতে থাকিব পাৰিবা। বিয়াত তুমি একো খা খৰচ কৰিব নালাগে। আমি তোমাকহে বিচাৰিছোঁ। ঘৰ দুৱাৰ মাটি বাৰী সা সম্পত্তি একোৱে অভাৱ নহ'ব তোমাৰ। তুমি যেতিয়া হইত খাই আমাক উদ্ধাৰ কৰা বোপা, হইত ভংগ নকৰিবা বোপা, 7 পুৰুষ নৰকত পৰিব। ৰবিৰামৰ কথা শুনি অজলাই হৰক ঢুকি পোৱাৰ দৰে পালে আৰু সি ক'লে, আপুনি কৈছে যেতিয়া দেউতা, মই আৰু ৰূপালীক বিয়া নাপাতো বুলি ক'ম নে? পাতিম দেউতা পাতিম। কওক দেউতা কেতিয়া পাতিব লাগে? গাঁৱৰ মানুহে কয় দেউতা মই বোলে বৰ বুধিয়ক। বৰ বুধিয়কৰ নাম অজলা নহয় দেউতা। আই বোপাই দিয়া নামটো মই পাহৰিলোৱে। তেওঁলোক কেতিয়া ঢুকাল সেই কথাও মোৰ এতিয়াও মনত নাই দেউতা। সেই বুলি কৈ অজলাই ফেকুৰিবলৈ ধৰিলে। তাৰ চকু পানী টোপ টোপকৈ মাটিত পৰিল। বন্ধুসকল, আজি খণ্ডটি ইমানেই আছিল। যদিহে আজি খণ্ডটি চাই ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো বজাই দিব।